সাই ষ্টেডিয়ামত যিটো VIP তাত 100 টকা আমি ধাৰ্য কৰিছোঁ। বাকী গেলাৰীৰ আমাৰ 50 টকাকৈ ধাৰ্য কৰা হৈছে। KD set আমাৰ যিটো VIP গেলাৰী আছে তাতে 50 টকা আৰু বাহিৰত 20 টকাকৈ আমি টিকেটটো কৰা হৈছে, যাতে খেলটো ডিচিপ্লিনভাৱে হয়। তাৰ কাৰণে অলপখিনি ফিজ লৈ পেলাই আমি সেই খেলটো পৰিচালনা কৰিব বিচাৰিছোঁ। টিকেটটো আমাৰ চাই আৰু KD set দিয়া হ'ব। ইয়াৰ বাদেও আমি আপোনালোকক আকৌ জনাম যে তেনেকুৱা বিশেষ স্থানত টিকেট দিয়াৰ ব্যৱস্থা কৰা হ'ব। আপোনালোকক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ, কিয়নো আমাৰ কোকৰাঝাৰত 77 নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ ফৰ সন্তোষ ট্ৰফি 2023 আৰু 24 গ্ৰুপ ডিৰ যি মেটছ, এই মেটছটো আমাৰ কোকৰাঝাৰত অনুষ্ঠিত কৰিবলৈ আমাক সুযোগ দিয়াৰ বাবে আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গ্ৰুপ ডিৰ যিটো মেটছ সেইটো কোকৰাঝাৰ চাই ষ্টেডিয়াম আৰু কোকৰাঝাৰৰ আমাৰ KDSৰ যিটো ফিল্ড খেলপথাৰ, এই দুটা খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। এইটো হ'ল 8 অক্টোবৰৰ পৰা অহা 17 অক্টোবৰলৈকে আমাৰ এই সন্তোষ ট্ৰফিৰ যিটো খেল, এই খেলটো আমাৰ কোকৰাঝাৰত হ'ব। তো আপোনালোকে জানে যে যোৱা বছৰৰ পৰাই আমাৰ কোকৰাঝাৰত আমাৰ BTC চৰকাৰৰ ফালৰ পৰা যি ফুটবল আয়োজন কৰা হৈছিলে, ইয়াকে আদি কৰি কোকৰাঝাৰত আমাৰ বিভিন্ন নেশ্যনেল পৰ্যায়ৰ খেল অনুষ্ঠিত কৰিবলৈ আমি সক্ষম হৈছোঁ। খেল পৰিচালনা কৰাৰ কাৰণে সুযোগ আমি কোকৰাঝাৰে লাভ কৰিছোঁ। এইবেলেও 77 যি আমাৰ সন্তোষ ট্ৰফি 2023-24 এই খেলটো আমি পৰিচালনা কৰাৰ কাৰণে গ্ৰুপ ডিৰ ইয়াত আমি সুযোগ এটা পাইছোঁ। তো আমাৰ গ্ৰুপ ডিত আছে আমাৰ অসম, বিহাৰ, ৰাজস্থান, চণ্ডীগড় আৰু ৰেলৱে, হিমাচল প্ৰদেশ। মুঠ আমাৰ 6টা টিম ইয়াত আমাৰ অংশগ্ৰহণ কৰিব। তো আপোনালোকৰ যোগেদি সকলো ফুটবল প্ৰেমী ৰাইজসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ, যেনেকৈ আমাৰ কোকৰাঝাৰত প্ৰতিটো ফুটবল যিটো মেটছ হৈ আছে, কেইমাহমান আগত আমাৰ ডুৰাণ্ড কাপ হৈ গ'ল। যি ধৰণৰ ৰাইজৰ আমি সঁহাৰি পাইছোঁ, ফুটবল প্ৰেমী ৰাইজসকলে যেনেকৈ প্ৰত্যেক দিনেই দলে দলে আহি খেল উপভোগ কৰিছিল, তো এই সন্তোষ ট্ৰফি খেলতো অহা 8 তাৰিখৰ পৰা 17 অক্টোবৰলৈকে হ'ব লগা আমাৰ যিটো ফুটবল মেটছ আছে, ইয়াতো যাতে সকলো ফুটবল প্ৰেমী ৰাইজ যাতে ওলাই আহি তেওঁলোকে খেল উপভোগ কৰে, তাৰ কাৰণে আমি আপোনালোকৰ যোগেদি আমি আহ্বান জনাইছোঁ। কোকৰাঝাৰৰ এটা ফুটবলৰ এটা পৰিৱেশ আছে। কোকৰাঝাৰ ফুটবলৰ হাব হ'বলৈ গৈ আছে। ইতিমধ্যে নেশ্যনেল লেভেলত গম পাইছে যে কোকৰাঝাৰত যিকোনো খেলেই নহওক, এই খেলবিলাক সুন্দৰভাৱে ইয়াত পৰিচালনা কৰা হয়। ইয়াত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহে, খেল উপভোগ কৰে, ডিচিপ্লিনভাৱে ইয়াত মানে খেলবিলাক পৰিচালনা হৈ আছে। গতিকে আমি ৰাষ্ট্ৰীয় পৰ্যায়তো কোকৰাঝাৰ ফুটবলত এটা স্থান দখল কৰিবলৈ সক্ষম হৈছে। গতিকে এইবেলিৰ আমাৰ 77 যি সন্তোষ ট্ৰফি যে খেল হ'ব, এই খেলটো যাতে ৰাইজৰ সহযোগত সুকলমে পাৰ হৈ যায়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। 8 তাৰিখৰ আমাৰ যিটো খেল আৰম্ভণি হ'ব, এই খেলত মুখ্য অতিথি হিচাপে অসমৰ স্পৰ্টছ মিনিষ্টাৰ শ্ৰীমতী নন্দিতা গৰলছা তেওঁ আহিব, আৰু ইয়াৰ লগতে আমাৰ BTCৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও থাকিব, কেইবাজনো তেনেকুৱা বিশিষ্ট ব্যক্তিসকল থাকিব।
তেনেকুৱা বিশিষ্ট ব্যক্তিৰ আমাৰ উপস্থিতিত আমাৰ যিটো খেল সেই খেলটো 8 তাৰিখত আৰম্ভ কৰা হ'ব। তো মই আপোনালোকৰ যোগেদি লোকেল কমিটিৰ হৈ পেলাই মই আহ্বান জনাইছোঁ এই প্ৰতিটো খেলত যাতে ৰাইজে ইয়াত ওলাই আহি স্বতঃস্ফূৰ্তভাৱে আহি পেলাই খেল যাতে উপভোগ কৰে তাৰ কাৰণে আপোনালোকৰ যোগেদি আমি আহ্বান জনাইছোঁ। डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल। सुखु दुखुनि समाव खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउस। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं नं 6901559919। उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस।